কিতাপ ক'ত কাহি আনিছো স্যার কাহি আজিকালি কিতাপ পঢ়ি নালাগে ন কাহি গাইস স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে ভাই লৰা 2.0 বন্ধুসকল আমাৰ বন্ধুসকল আপোনালোকে মাষ্টৰ বিলৈ প্ৰথম খণ্ড দি উপভোগ কৰিলে হয়তো আমি যিমানটো ভাবি আমি কৰিব বিচাৰিছিলোঁ সিমানটো ভাৱে নহ'ল আপোনালোকে হয়তো আমোদো নাপালে চাগে সেইবাবে আমি 2 নম্বৰ খণ্ড দি প্ৰস্তুত কৰিব ওলাইছোঁ যদি আমাৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে এজন নিজৰ বুলি আমাক ক্ষমা কৰি দিব বন্ধুসকল ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে আপোনালোকে বেলেগ এটা ভাবি বিতৰ্ক নকৰিব বলক ভিডিঅ'টো আমি আৰম্ভ কৰো বলা বন্ধুসকল ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰান ঐ বাই কচোন কি স্যার তই বুজি পালি নে পাইছো স্যার অ তই বুজি পালে নহ'ব নহয় অকল সেই অলপ গদ্ধকিটা ক'ত গ'ল তই জান নেকি স্যার এটা খালি ভাওনা চাব গৈছি ভাওনা চাবলে ভাওনা চাবলে গৈছে ন সিহঁতক আজি আহিবলে দে ভালদৰে হাত বাম হেতক আহিবলে দে স্যার আমাবো পাৰো নে আচ্ছা শুনো এইকেইটা স্যার দটুয়া দটুৱা হয় স্যার তোৰ টাইম হোৱা নাই নেকি এতিয়া টাইম নি স্কুলৰ টাইম নেকি আহিলো স্যার সোনকালে ৰাস্তাত অকমান দেৰি আৰু কোনোবা আহিছে নাই আহিছে আহিছে স্যার ঐ ভিতৰলে এই দয়া কৰি যা কিতাপ ক'ত কাহি আনিছো স্যার কাহি মই টিফিন বাতি আনিছো স্যার তই বাতি তই কাহি ঐ কেলে আনিছ আজিকালি কিতাপ পঢ়ি নালাগে ন কাহি কি কাহি ভাতহে পাইছা স্কুলত খাই পেলালে ঐ কিহত ঠেলা ঠেলি ঐ তহঁতক কথা এটা শুনিছো কালি ভাওনা চাবলৈ গৈছিলি ন গৈছিলো স্যার সম্পূৰ্ণ ক'ব নোৱাৰ নেকি নহয় স্যার পিঠখন কেলে কৈছ বে এটা এটাকে ক কালি ভাওনা চাবলৈ গৈছিলি নাই স্যার গৈছিলো তই গৈছিলি নাই গৈছিলো আজি তহঁত ভাওনা শুনক অ আমি ভাওনা চাই হলো আহিলোৱে এটা এতিয়ালৈকে আহিয়ে পৰা এই মুখটো ক'ত গ'ল সেইটো শুই উঠিছে স্যার এটা আহিলে দুটা পাছত আছে আৰু এটা আছে এডাল আহিবলে সোনকালে সোনকালে হাতৰ হেমান কি বহিয়া হেৰি কৰচোন তহঁতি ভাওনা চালি ন প্ৰথমে কোনে কবি ক এটা কুৱেশ্যন সুধিম ৰাম বনবাসলে কিয় গৈছিলে ক এইটো সুধিবলগীয়া প্ৰশ্ন নেই কি এখন কি কৈছে তাক কবলৈ দে ভাওনা চাব ন ৰাতিটো ক ৰামৰ বাপে এই কাহিখন ধৰ ল কাহিখন নহলে নহয় ক ৰামৰ বাপেক অভিমন্যুৱে অভিমন্যু অভিমন্যুৱে যেতিয়া তাৰ ছেকেণ্ডজনী মাইকী উপনখা বিয়া পাতিলে বৰ ধুনীয়া তেতিয়া উপনখা মাক তই জান নেকি মনে মনে তাক কবলৈ দে কাহিনী সেই কোনটিয়ে আচ্ছা অভিমন্যু ঠিক আছে আৰু এই উপনখাক সমঝ গয়া ৰামৰ কথা বহুত বেয়াকে লগোৱাৰ পিছত বাপেকে তাক বনলৈ থৈ তহঁতি বৰ ধুনীয়া সেইকেইটা ক'ত পালি কচোন আমি জানো ছাৰ আমি জানো কেতিয়াবা মাথাটো ফালি চাবি বোপাই হয়
যি কৈছ ন মাথাটো ভালে আমি সেইদিনা ভাল আছে গম পাইছো ন হয় নকওঁ কি কৰে বৰ বেছি পেকপেকাইছ তহঁতি দুটা ক'ব পাৰিবি নে আৰু এটা কথা ক পৰশুৰামৰ কোঠাখন হাতৰ পৰা কিয় এৰি যোৱা নাছিল দুইটাই ক কি কৰে মই কেলে ৰাখিছো ভাওনা দেখিছ হ'ব ৰাতি তই টোপনি চকু মুদি চাওঁ নে খুলি চাওঁ মই নাজানো ইয়াতে যি কলি কলি বেলেগত নকবি ঐ মোৰ চাকৰিটো খাবিয়ে গোটেই মোৰ হাজিৰাটোৱে উৰাবি তহঁতি গম পাইছ বাৰু হেৰি কচোন এ কোনে কবি হাত দান কাহি কোনে কাহি লটোৱে ক সীতা বাপেকৰ নামটো কি আছিল হাঁহিছ কেলে সীতা বাপে হাঁহি আন নি সীতা বাপেকৰ নাম কংস পিতা ভনীয়েকৰ নাম ৰুক্মিণী এইটো জানো তই ভনীয়েকক চাৰ্জ কৰিলি আজি ভনীয়েককো লগতে চাৰ্জ কৰি উলিয়াই নহয় এই বুৰ্বক তহঁতি যে এই ভাওনা সংস্কৃতিত যে এই জুই লগোৱা না আগ লগোৱা বুলি কয় যে তাতকৈ একবাৰে ধ্বংস কৰিবলৈ গৈ আছ দেই আকৌ বিচ্ছিন্ন হ'ব তহঁতি যিখন কৈছ বিচ্ছিন্ন কৰিবি ভোক লাগিছে চা ভাত ডিম দিব নাই আজি ডিম দিব ডিম খাবলৈ আহিছে ইয়াত পঢ়া নামত একোডাল নাই কিতাপ পত্ৰ এখন নাই কাহি লৈ আহিবি ইয়াতে ডিমৰ ভাও ধৰিবলৈ যা কি কৰে এই তই মনে মনে থাকছো হাঁহিছ কেলে ই পঢ়িবলৈ আহিছে আগতীয়াকে পঢ়ো শিকি থৈছে সি আমাৰকে একো নাজানে চা না অংক কথা কিবা সৰু তই পঢ়া নে মই পঢ়ো আপুনি পঢ়া তেতিয়াহ'লে মোতকৈ বেছি জনা অলপ লৈ আহিছ যে মই বাপেক মাতি আনি বাৰু আজি আমি ক্লাছ লৈ আৰম্ভ কৰোঁ তহঁতি উত্তৰ যিকেইটা দিলি তোৰ মোক ভেজাই ভেজাই সোমাই গৈছে নেক্সট দিবি যিকেইটা হৃদয়ত সোমাব তাৰপিছত গাড়ী চলাইছে এই ভংগীমাবিলাক দেখিছ নাই খাৰা কাঠা খাৰা কাঠা খাৰা কাঠা কি কৰে গাড়ী সেই ক গাড়ী চলাবি কিন্তু ঐ তহঁতি এটা এটাকে কৈ যা তই কাৰ ভাও চাই ভাল পাৱ ভাল পাওঁ চাওঁ সুমধুৰ অংশ এটা গাই দে মই শুনো যাদৱ যদু নন্দ মাধৱ মধুসূদনি তনিৰ জননাৰায়ণ হে তোমাতি ললো সুমধু কালি ইয়াৰ ভৱিষ্যত আছে কিন্তু দেই তহঁতি ৰখা তলে যাবি তাৰ ভৱিষ্যত আছে মই গম পালো তহঁতি কণী ডিম খাই খাওঁতে যাব বইল কণী ঘুগুনি খাওঁতে পাদুতে তহঁতে যাব মই গম পালো গম পাইছ ইয়াৰ ভৱিষ্যত আছে আকৌ বাৰু এতিয়া হেৰি না তহঁতি ক্লাছ কৰিবি না ক্লাছটো কৰিম কিন্তু ভোকটো আগতে ভাত খাই লওঁ চা হয় চা মই মোক খাই লওঁ আকৌ প্ৰথম ভাত মোক খাই লওঁ ভাত খাওঁ কিন্তু ভাতৰ ৰুটিনখন মনত ৰাখা না আজি কিবা আজি বুধবাৰ কি দিয়ে সেইটো মনত ৰাখিছ সীতা বাপেকৰ নাম কি সেইটো পুৰা মনত ৰাখিছ মই এইটো নিজকে ভাঙি পেলাও নে কি কৰে হেৰিটো বৰ ধুনীয়াকৈ হেৰিটো আপুনি এবাৰ কৈ চাব দিয়কচোন ছাৰ লক্ষী তই একো নোৱাৰ নহয় ভাত খাব লাগে যা
ভেজাল দেখিছে নাই কথাটো কবলৈ দে হা তাৰপিছত তহঁতি ফিনিচিংটো কৰিবি ডিমে ভাত খাবলৈ আহিলে আহিখন আনিলে কথাটো শুন ডিমে ভাত খাবি আজি বুধবাৰে ডিম দিম বুলি গম পালি খা আৰু ঘৰলৈ যা আৰু নপাওঁ নহয় দেই তহঁতক মোৰ ভেজাটো খালি খালি অসমীয়া মাথাটোও খালি আৰু মোক খাবলৈ উপায় নাই আজি তহঁতে যা উঠ 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 ঐ তই কাঁহী অনা নাই ন ৰ কাইলৈ মোৰ এখন আছে গাহৰি কেনা দে সেইখনে আনিম যা যা কাঁহীও গাহৰি আহে এটা যা কমচে কম পেটলৈ চিন্তা আকৌ পঢ়াটো নাই যা উঠ এইকেইটা কি কৰি আছে উঠ 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 কাঁহী চুবা দেখিলে ভাতকে চুবাগে যা 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 এই দেউলা তোকে নকবি যা কৃষ্ণ মানুহৰ ইজ্জত কৰিব জানো পঢ়া শুনাৰ ইজ্জত নাই ভাগ